হেল্ল' এভৰিৱান, আজি হ'ল বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু এয়া আমাৰ পিহুৱে গাড়ী ধোৱা চাই আছে, দেউতাকে গাড়ী ধুই আছে আৰু পিহুৱে আমাৰ বহি চাই আছে। এয়া তাইৰ গাড়ীখনো আজি ধুব লাগিব, যিহেতু বিশ্বকৰ্মা পূজা তাইৰ গাড়ীখনো ধুই দিম। আৰু দেউতাকে গাড়ী ধুই আছে, আজি আগতে কাৰখন ধুই লৈছে আৰু পিহুক ইয়াতে বহাই থৈ দিছোঁ। তাই টোপনিৰ পৰা উঠিছে, তাইক ইয়াতে বহাই থৈ দিছোঁ আৰু তাই বহি গাড়ী ধোৱা চাই আছে। আৰু মই ভিডিঅ'টো কৰাৰ বাবে তাইক মোবাইলটো লাগে, মানে ভিডিঅ' কৰিব দিব লাগে তাইক, আৰু তাই চাই আছে। আৰু পিহু আৰু মই ইয়াতে বহি গাড়ী ধোৱা চাই আছোঁ। সৰুতে বোলো আমি নিজেও নিজৰ চাইকেলবিলাক ধুইছিলোঁ। আৰু এয়া চাহ দিয়া আছে পিহুৰ দেউতাকক, চাহ খাব দি আছোঁ, কিন্তু গাড়ীখন ধুই আছে, চাহ ঠাণ্ডাই হ'ল ইফালে। আৰু এইবাৰ আমাৰ পিহুৰ গাড়ীখন ধুই দিছে দেউতাকে, পিহুৰ গাড়ীখন ভালদৰে ধুই দিছে আৰু গাড়ীখনে বাগৰি গ'ল। গাড়ীখন মানে বহুত পাতল, সেইবাবে বাগৰি গৈছে। আৰু তাই গাড়ীখন ধুই পেলাই গোটেইখন গাড়ী পূজা কৰি মালা দিব লাগিব। আৰু মই এয়া মটৰৰ চুইচ বন্ধ কৰি থৈ আহিলোঁ, গাড়ী ধোৱা হৈ গ'ল। এতিয়া গা ধুব, পিহুৰ দেউতাকে গা ধুই গাড়ীখনক পূজা কৰিব আৰু মালা দিব। আৰু পিহুকো গা ধুৱাই দিওঁ, তাইকো গা চা ধুই ভাল কাপোৰ পিন্ধাই দিওঁ, ভাল মানে অলপ নতুন কাপোৰ পিন্ধাই দিওঁ। আৰু এয়া দেউতাকে পূজা কৰি আছে, গাড়ীখনক ধুনীয়াকৈ পূজা কৰিছে। আৰু বাইকখনক কৰিবগৈ এইবাৰ, কাৰখনক কৰা হ'ল, ফুটা দিব, ফুটা দি মালা দিব। আমাৰ গাড়ী পূজা কৰা হৈ গ'ল আৰু এতিয়া গাড়ীখনৰ মালা দিছোঁ। এতিয়া মালা দি উঠি আমি প্ৰসাদ খাম, আমি সেৱা কৰি পেলাই প্ৰসাদ খাম। আৰু তাৰপিছত আজি ঘৰে ঘৰে খিচাৰি ৰান্ধিব, খিচাৰি খাম। আৰু এয়া চাওক, গাড়ীখন ইমান ধুনীয়া লাগিছে মালাকেইডাল দিয়াৰ বাবে। আৰু এয়া পিহুৰ গাড়ীখনতো মালা দিলোঁ। আৰু এয়া আবেলি পিহুহঁতৰ খেলা আৰম্ভ। ইহঁতে খেলি আছে, আমি গোটেই দৰ্জা মাৰি থৈ দিছোঁ, কাৰণ আমাৰ পিহু একদম দৰ্জা খোলা থাকিলে ওলাই যায়, সেইবাবে ইহঁতে ইয়াতে খেলি আছে। Mama chocolate demand
Meta.